এইটো ক্লাছত বৈচিত্ৰ্যময় অসম নামৰ যেটো তোমালোকৰ দ্ৰুত পাঠ আছে সেইটোৰ কেইটামান কোশ্চেন লৈ আলোচনা কৰিব খুজিছো। তোমালোকৰ পাঠত পুথিখনত বহুত কেইটা জনগোষ্ঠীৰ বিষয়ে আলোচনা কৰা হৈছে, কিন্তু বহুত ছাত্ৰই বা বহুত শিক্ষাৰ্থীয়ে অলপ পাজল কৰে ইমানবোৰ জনসংখ্যাৰ মাজত কোনটো কোশ্চেন কেনেকৈ পঢ়িম। কিন্তু ইয়াত কথাটো হৈছে যে তোমালোকৰ মেট্ৰিক পৰীক্ষাত এইটো পাঠ্যপুথিৰ পৰা যেটো তোমালোকক প্ৰশ্নৰ স্টাইল দিয়া হয় বা প্ৰশ্নৰ ধৰণ হয় আৰু যেটো তোমালোকৰ প্ৰত্যেকটা পাঠৰ শেষত আলোচনা কৰিছে সেইটোৰ লগত অলপ বেলেগ হয়। কাৰণ তোমালোকৰ যিকোনো দুটা বা তিনিটা পাঠহে বাধ্যতামূলক। তুমি যিকোনো তিনিটা পাঠৰ পৰা এনসাৰটো কৰিব লাগে। গতিকে তোমাৰ কোনো জনগোষ্ঠীৰ নাম উল্লেখ কৰি তোমালোকক প্ৰশ্ন কৰা নহয় বা কোনো পাঠৰ জনগোষ্ঠীৰ ব্যক্তি নাইবা ধৰ্মীয় বিশ্বাস নাইবা ভাষিক দিকটো তোমালোকক জনগোষ্ঠীৰ নাম উল্লেখ কৰি সোধা নহব। গতিকে তোমালোকে যিকোনো দুটা কমসে কম দুটা জনগোষ্ঠীৰ বিষয়ে চমুকৈ আলোচনা কৰিবা না। কৰিবলৈ উত্তৰটো পাই যাবা এই প্ৰশ্নৰ উত্তৰটো। তাৰ মানে দুটা জনগোষ্ঠীৰ বিষয়ে আলোচনা উত্তৰটো তোমালোকৰ নিশ্চয় আছে। আৰু এইটো প্যাটাৰ্নটো হ'ব আসলতে 2+2। এটুক ইয়াতে তোমালোকক যদিও মই তিনিটা প্ৰশ্ন দিছো, সাধাৰণতে তোমালোকৰ যিকোনো দুটা প্ৰশ্নহে থাকিব। ইয়াত কিন্তু তিনিটা নাথাকিব পাৰে। তিনিটা থাকিলে নাম্বাৰ বেছি হৈ যাব। আসলতে মুঠ নাম্বাৰটো হৈছে আমাৰ 10 মাৰ্কহে। 10 মাৰ্কৰ মাজত মই তোমালোকক তাৰমানে এসুৰেন্স দিছো, আশ্বস্ত কৰিছো যে এই তিনিটা প্ৰশ্নৰ পৰা যিকোনো দুটা প্ৰশ্ন তোমালোকৰ অৱশ্যই কমন পৰিব। ইয়াতে 99% সম্ভাৱনা আছে আৰু প্ৰত্যেক বিগত বছৰবিলাকত এনেকৈ প্ৰশ্নবিলাক দিছে। গতিকে এইটো বহুতেই জানে, আকৌ বহুতে নাজানে যে কোনটো পঢ়িম কোনটো এৰিম। গতিকে তোমালোকে মাত্ৰ দুজন ব্যক্তিৰ বিষয়ে পঢ়িবা, দুটা জনগোষ্ঠীৰ বিষয়ে আৰু যিকোনো দুটা জনগোষ্ঠীৰ ধৰ্মীয় বিষয়ে আলোচনাটো পঢ়িবা। তেতিয়াহ'লে তোমালোকৰ 10 মাৰ্কৰ এনসাৰ কৰাটো খাটাং হৈ যাব। কিমান লাভ কৰিবা সেইটো পাছৰ কথা, কিন্তু 10 মাৰ্কৰ এনসাৰটো তোমালোকে টাচ কৰিব পাৰিবা। ইয়াৰ পাছতে মই তোমালোকক পৰ্যায়ক্ৰমে দি আহিছো। মই প্ৰথম ক্লাছত তোমালোকৰ কাৰণে মই 6 মাৰ্কৰ এনসাৰ প্যাটাৰ্ন দিছিলো। তাৰমানে 6 মাৰ্ক হৈছিল। 6 মাৰ্কৰ পাছত মই আৰু এটা সিলেকশন দিছো, যেটা মূল ভাগ আছিল। সেইটোত তোমালোকক দিয়া হৈছিল 5 মাৰ্ক আৰু নেক্সট সিলেকশনটো তোমালোকৰ বৈচিত্ৰ্যময় দিয়া হ'ল 10 মাৰ্ক। এনেকৈ যদি তুমি যোৱা একৰ মাজত অলৰেডি মই ডাঙৰ প্ৰশ্নবিলাকৰ মাজৰ পৰা তোমালোকক 6 + 11 আৰু 10 21 মাৰ্ক 21 মাৰ্কৰ কোশ্চেন সিলেকশন দিছো। তোমালোকে এইকেইটা প্ৰশ্ন পঢ়িলে অৱশ্যই 21 মাৰ্কৰ এনসাৰ কৰিব পাৰিবা। সেইটো মই তোমালোকক গ্যাৰান্টি সহকাৰে ক'ব পাৰো। গতিকে তোমালোকে নেক্সট ভিডিঅ'বিলাকৰ কাৰণে ইম্পৰ্টেন্ট কোশ্চেনবিলাক পাঠভিত্তিক প্ৰশ্নবিলাক তোমালোকক দিয়া হ'ব পৰৱৰ্তী ক্লাছত। মেইন কিতাপ যেটো আছে তোমালোকৰ সাহিত্য চয়নিকা, সেইটোৰ পৰা তোমালোকক প্ৰত্যেক চেপ্টাৰৰ পৰা মই দুটা এটাকৈ ইম্পৰ্টেন্ট কোশ্চেন বাছি দিম। গতিকে তোমালোকে মোৰ ভিডিঅ'টোৰ লগত থাকিবা।